পকা একদম ধুনীয়া, কিন্তু যেতিয়া সন্মুখত দেখিছো দেখোন গোটেই গালখন ক'লা। মই ভাবিছো ফেচবুকত ধুনীয়া ধুনীয়া ছোৱালী আহিছে, ধুনীয়া ধুনীয়া ফটো দিয়ে আৰু সেই বুলি সেইকাৰণে মই ভাল পাইছো। সন্মুখত যেখন ক'লা মলা ছোৱালীজনী আহিব মই নাজানো নহয়, মই ধুনীয়া ছোৱালী বুলিয়ে ভাল পাইছো। বাবা মই যে এজনী ছোৱালী ভাল পোৱা নাই গম পালা নাই, তাইৰ নামৰ আইফোন এটা লৈ দিছো মই, আইফোন। কিমান টকা খৰচ কৰিছো তাইৰ নামত। তাই অনলাইন শ্বপিং মই এবাৰ কৰি দিওঁ, তাই অনলাইনত তাই বহুত বস্তুবোৰ গুচি যায়। বহুত টকা খৰচ কৰিলো। এতিয়া মানে মই মাজতে বিমত পৰি গলো গম পালা নে দোষ। কি কৰো বাৰু মই? একো নাই ক'লাহে তই একো নাই, চলি যাব গম পাইছা নে দোষ। লৈ আনা হয় দোষ। মই সিদিনাখন যেতিয়া তাইক লগ কৰিবলৈ গৈছো, তাইৰ 5টামান 6টামান ফোন আহিছে। সময় দিছে ৰ'বা মই গৈ আছো, 7টা বজাত লগ কৰিম, এটাক 8টা বজাত লগ কৰিম, 9টা বজাত লগ কৰিম, এটাক 10টা বজাত লগ কৰিম, এনেকে কৈছে। মই সুধিছো কোনে ফোন কৰিছে, তাই কৈছে নহয় দাদা এজন লগ কৰিবলৈ আহিছে। ইবাৰ ফোন কৰিছে কোনে কৈছে বোলে মই পেহী ল'ৰা। এয়া বোলে কোনে কৈছে বোলে বোলেতো মাহী ল'ৰা। এটা বোলে কোনে কৈছে বোলে ফেচবুকৰ চিনাকি দাদা, বৰ ভাল দাদা পাতি আছো, মোক বহুত কেয়াৰ লয়। গম পাইছা, এতিয়া যদি আৰু ঘণ্টাই যদি তাই লগ কৰিবলৈ গৈ থাকে, মই আৰু এদিনে লগ কৰি আহিছো। কি কৰিম আৰু তুমি মোক কোৱাচোন। তুমি বৰ বেয়া বিপদত সোমাই গ'লা আৰু বন্ধু। বাদ দিয়া, এইবিলাক টেনচন দূৰ কৰিবৰ কাৰণে আমি এফালে যাব লাগিব গম পাইছানে। এফালে যাব লাগিব, গৈ তাত আমি ধুনীয়াকে বহিম, চাহ তামোল খাম আৰু কিবা কিবি, গোটেই টেনচন দূৰ হৈ যাব। তুমি টেনচন ল'ব নালাগে, আজি গ'লি ওলাবা মোৰ লগত, মই খুৱাম তোমাক। মৃত্যুৰ পাছতে সকলোৱে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটো আগবঢ়াই নিয়াত সকলোৱে সহায় কৰিব বুলি ভাবিলোঁ। আৰু এনেধৰণৰ আগলৈ গান বা ভিডিঅ' বা কমেডি ভিডিঅ' কথাৰ মাজেৰে আমি আপোনালোকক আগবঢ়াম, গতিকে আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। ধন্যবাদ।